रबिबारखालि डिब्रुगड़ जिल्लानि मरानि नकहाट जातीय बिद्यालयाव दुलाराय आसाम जनजाति फरायसा आफादनि बानजायनायाव आयेनारि सांग्रांथि हाबाफारि गाहायै एसटि आरो एससि प्रिभेन्सन अफ एट्रसिटि एक्ट 1989 आरो जनजातिफोरनि हा संरैखाथिनि सायाव मोनसे सांग्रांथियारि हाबाफारि जालाङो। बे सांग्रांथियारि हाबाफारियाव गाहाय बिबुंथिगिरि महरै बिबुंथि लाखियो गुवाहाटी गोजौ बिजिरसालिनि उकिल एबा दुलाराय आसाम जनजाति फरायसा आफादनि गाहाय बोसोनगिरि राजु देवरिया। बिथांजों लोगोसे नुजाथिबावदोंमोन आफादनि मिरु गाहाय नेहाथारि देबकुमार पेगुआ। एससि आरो एसटि एट्रसिटि एक्टआव सांग्रांथियारि हाबाफारि राहा दङ, नाथाय आसाम सोरखारा सांग्रांथियारि हाबाफारि खालामाखै होनना राजु देवरिया फोरमायो। অল আসাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ টিম আমি ইয়াত নকাত গাঁৱত আহিছোঁ। আমাৰ উদ্দেশ্য এটাই, আমাৰ মিছন এটাই, মই য'তেই নাযাওঁ অসমৰ চুকে কাণে শদিয়া বা ধুবুৰীলৈকে আমাৰ কনচেপ্ট এটাই যে ট্ৰাইবেল এট্ৰচিটি এক্টৰ আমি আৱেৰনেছ প্ৰগ্ৰামটো ক্ৰিয়েট কৰিব লাগে। আমি য'তে নাযাওঁ আমাৰ যিবিলাক কনষ্টিটিউচনেল ৰাইট আৰু আমাৰ কাৰণে কেইটামান স্পেচিয়েল ল' বনাই দিছে, যেনেকৈ ফৰেষ্ট ৰাইট এক্ট, শিডিউল কাষ্ট শিডিউল ট্ৰাইব এট্ৰচিটি এক্ট আমাৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইনেক্ট কৰি দিছে। অসম চৰকাৰে ডেলিভাৰেটলি জানি বুজি আজিলৈকে এইটো ইমপ্লিমেণ্ট কৰা নাই। কিয় কাৰণে ইমপ্লিমেণ্ট কৰা নাই? I have no answer. But it is the duty of each and every conscious tribal should know what is our right. সেইকাৰণে আমাৰ এই নকাটত আমি আহি পেলাই, এই গাঁৱটোত আহি পেলাই আমি ৰাইজক এইটো অৱগত কৰিবলৈ আহিছোঁ যে আমাৰ কেইটামান কনষ্টিটিউচনেল ছেফগাৰ্ড প্ৰভিজন আছে, আমি এইটো পাব লাগে, এইটো আমাৰ ন্যায় হয়। আমি জাষ্টিচ ল'বলৈ যাওঁতে কেইটামান প্ৰচিজাৰ আছে, কেইটামান আপোনাৰ ৰুলছ আছে, ৰেগুলেশ্যন আছে, সেইখিনি আমি জনাবৰ কাৰণে আমি আহিলোঁ, অৱগত কৰিবৰ কাৰণে আহিলোঁ। ডেট ইজ ওৱান। ছেকেণ্ডলি, আমি অসম গভৰ্ণমেণ্টক সেইটোৱে সদায় এপিল কৰোঁ যে শিডিউল কাষ্ট শিডিউল ট্ৰাইব এট্ৰচিটি এক্টত আৱেৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে এটা প্ৰভিজন আছে। সেই প্ৰভিজনটো আজিলৈকে গভৰ্ণমেণ্টে কিয় আজিলৈকে আৱেৰনেছ প্ৰগ্ৰাম ক'তো কণ্ডাক্ট কৰি দিয়া আমি বুজি পোৱা নাই। ছেমিনাৰ ৱৰ্কশ্বপ পাতি দিব লাগিছিলে আপোনাৰ আছাম গভৰ্ণমেণ্টে। আছাম গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্ট আছে ট্ৰাইবেল এফেয়াৰ ডিপাৰ্টমেণ্ট, ট্ৰাইবেল ডিপাৰ্টমেণ্টে জানি বুজি এইটো আমাক ইনকাৰেজ কৰা নাই। ভেৰি আনফৰ্চুনেট। আজিৰ ডেটত অসমত ইলিগেলি ফল্ছ কেছ আমাৰ ট্ৰাইবেলবিলাকৰ এগেইনষ্ট বহুতখিনি কেছ হৈ আছে। এট্ৰচিটি অফেন্স অলমষ্ট এভৰিডে হৈ আছে। ইটছ অল আনচিন হৈ আছে, আনহাৰ্ড হৈ আছে। সেইকাৰণে এট্ৰচিটি এক্টটো ট্ৰাইবেলৰ অধিকাৰখিনি সেইটো মাত মাতিবৰ কাৰণে, ৰাইজক অৱগত কৰিবৰ কাৰণে আমি ইয়াত এই নকাটত গাঁৱত আহিলোঁ। ইয়াত